হেল্ল' এভৰিৱান, গুড ইভিনিং। আৰু নতুন বছৰৰ প্ৰথমটো দিনতে আপোনালোকৰ সকলোলৈকে নতুন বছৰৰ শুভেচ্ছা যাচিলোঁ। আৰু সকলোৱে ভালে থাকক। আৰু মোৰ নিজৰে অৱস্থা বেয়া বাৰু, আৰু যি কি নহওক। আৰু এইফালে ওলাইছোঁ আজি হোম ছাৰ্ভিচ দিবলৈ, আৰু কিনো কৰিম আপোনালোককো অকণমান দেখুৱাওঁ বোলো। আৰু ঘৰৰ পৰা এতিয়া ওলাই মেলি আহিছোঁ, এইফালে দেখিছেনে, আৰু আপোনালোককো দেখুৱাম। আৰু ঘূৰি ফুৰাই হয়, আৰু বেমাৰ হ'লেনো কিডাল হ'ব, এইফালে কামখিনি কৰিবই লাগিব নহয়। আজিকালি নকৰিলেনো কোনে দিব নহয় জানো। সেইকাৰণে কৰোঁগৈ আৰু যিমানখিনি পাৰোঁ, বেমাৰ হ'লেও কৰিয়ে ফুৰোঁ। আৰু এইফালে দেখিছেনে লাই শাককেইজোপা কি ধুনীয়া লাগিছে, চকুৱা লাই। আৰু কাকা ঘৰত আছে জনাবচোন। আৰু বেমাৰ হ'লেও নিজৰ কামখিনি কৰিবই লাগিব। মই কিন্তু যিমান বেমাৰ হ'লেও নিজৰ কামখিনি কিন্তু ঘৰত কৰোঁ দেই। আৰু এইফালে আহিলোঁ দেখিছেনে হোম ছাৰ্ভিচ দিবলৈ। আৰু থ্ৰেডিং আৰু ফেচিয়েল আছে আজি, আৰু আপোনালোককো দেখুৱাওঁ বুলি ভাবিলোঁ মইনো কি কি কৰোঁ। আৰু চবেই জানে মই এনেই নাথাকোঁ, ঘূৰিয়ে ফুৰোঁ বুলি। আৰু এনেই ঘূৰি নুফুৰোঁ আকৌ দেই, নিজৰ মানে কৰিবলগীয়া কামখিনি কৰিবৰ কাৰণেহে ঘূৰি ফুৰোঁ। আৰু এইকেইদিনা মোৰ মনটো বহুত বেয়া হয়, গম পাইছে। দুদিনমান মোৰ কিন্তু মাথাটো গৰম হৈ আছিলে। আৰু ক'ৰপানো সেই ৰুণজুণ গগৈ নামৰ সেই পাগল এটা আহি পিনে মোৰ পেজত ইমান বেয়া বেয়াকৈ কমেণ্ট কৰিছিলেহি, মানে আৰু মেছেজ কৰি আছিলে। আৰু মেছেজ কৰাটো বাদেই, আৰু বহুত বেয়া বেয়াকৈ মোৰ ফটো মানে কি প'ষ্ট কৰিছিলে তাইৰ একাউণ্টৰ পৰা। আৰু গম পাইছে বহুতে। আৰু যি কি নহওক, সেইবোৰ ভাবি থাকিলে মন বেয়া কৰি থাকিলেও নহ'ব। আৰু মই থানাত FIR এখন দিয়াৰ পিছত আকৌ থানাৰ পৰাও ফোন আহিলে। এতিয়া থানাৰ পৰা বিচাৰি আছে লিংক এটা, আকৌ সেই লিংকটো মই এতিয়া দিব পৰা নাই নহয়। আৰু যিমানখিনি আছিলে তাইৰ প্ৰুফ সেইখিনি দিলোৱেই, আৰু এটা বিচাৰি আছে। তেতিয়াহে বোলে তেওঁলোকে মানে সেইটোত চাব পাৰিব, মানে সেই লিংকটো দিয়াৰ পিছতে। আৰু চাই লওকচোন আৰু কিমান কি কৰিব পাৰোঁ। আৰু এইফালে দেখিছেনে লাই শাকখিনি কি ধুনীয়া লাগিছে, ফ্ৰেঞ্চবিন। আৰু এই বৌহঁতৰ ঘৰ দেই, তেওঁলোকৰ ঘৰৰ পৰা ওলাই আহিলোঁ। এইফালে আজি আকৌ নেক্সট ডে দেই, এজনীক আকৌ চাদৰ এখন দহি বাতিবলৈ দিছিলোঁ, লগাই দিলে নহয় গণ্ডগোল। আৰু এইখিনি এতিয়া কাটিব লাগিব, আকৌ ফুলৰ লগত মিলাই পিনে দহিখিনি বাতিব লাগিব। আৰু যি কি নহওক, আকৌ এইফালে মই লৈছোঁ দেখিছেনে ফুলৰ লগত মিলাই আপোনালোকক। আকৌ এইফালে দহি বাতি থাকোঁতে আকৌ আহিলেই নহয় ফোন এটা, আৰু বোলে আকৌ ফেচিয়েল এটা থ্ৰেডিং এটা আছে, মাতিছে নহয় এতিয়া হোম ছাৰ্ভিচ দিবৰ কাৰণে। আৰু এইফালে মই স্কুটিখন উলিয়াই লৈছোঁ, অকণমান দূৰতে বাৰু, বেছি দূৰ নহয় বাৰু, তেওঁ খোজকাঢ়ি যাব নোৱাৰি, অকণমান দেৰি লাগিব। আৰু এইফালে মই ওলাই মেলি লৈছোঁ, আৰু যাওঁ আপোনালোককো দেখুৱাম মইনো কি কৰিছোঁ। আকৌ এইফালে দেখিছেনে ফেচিয়েল আৰু থ্ৰেডিংটো প্ৰথমে কৰি ল'লোঁ বাৰু, তাৰপিছত ফেচিয়েল কৰিছোঁ। আৰু আমাৰ ওচৰতে বাই এজনী আছে নহয়, বাহঁতৰ ঘৰৰ ওচৰতে। আৰু এই মানুহগৰাকীও বাহঁতৰ ঘৰৰ ওচৰৰে হয়। তেওঁ অকণমান বোলে মুখখন চাফা কৰি দিবাচোন, আহিবা। তাৰপিছত আহিলোঁ, আৰু এইফালে কৰি মেলি হৈ গৈছে, বেগটো লগাই থৈছোঁ। আৰু এইফালে আকৌ আমাৰ বায়ে চুমনে বহিছে, আৰু চুমনে দেখিছেনে। আৰু মই যি নকৰিলেও সি বেচেৰা চাই থাকে দেই, ওচৰতে ৰখি পিনেও মাহীয়েতো কিনো কি সুধি থাকে। আৰু এইফালে বায়ে বহি আছে। আৰু ফেচিয়েল কৰি মেলি হৈ গ'ল, আৰু এতিয়া ঘৰলৈ যাওঁ। আকৌ আছেই নহয় ঘৰত চাদৰ এখন আধা দহি বাতি থৈ আহিছোঁ। আকৌ আজি কাপোৰযোৰ দিবই লাগিব, সেইকাৰণে পটাপট যাওঁ। এইফালে আহি ঘৰ পালোহিয়ে দেই। আৰু এতিয়া চাদৰখন দহি বাতিলোহি, আৰু ইমানেই মূৰ বিষ হৈছে গম পায়নে, আজি ভিক্স লগাই লগাই মই চাদৰ দহি বাতি আছোঁ। আকৌ কাপোৰযোৰ দিবই লাগে পটাপট। এইফালে দেখিছেনে ছোৱালীজনীও গা বেয়া আছিলে, আকৌ মোৰো এতিয়া গা বেয়া। তাই এতিয়া ভাল পাইছেহে, বেছিকেইদিন হোৱাই নাই। সেইকাৰণে কাম চাম কৰিবই পৰা নাই এইকেইদিনা। আৰু এইফালে চাদৰখন সম্পূৰ্ণ হৈ গ'ল, আপোনালোককো দেখুৱাইছোঁ। কেনেকুৱা লাগিছে জনাবচোন দেই। আৰু মানে নিজে বাতিলেহে অকণমান ধুনীয়া দেখি পাওঁ, আৰু বেলেগে বাতিলে আকৌ বেলেগৰ পচন্দ হয় নহয়, তেনেকুৱা ভাৱ এটা আহে। আৰু এইফালে দেখিছেনে কৰি মেলি ল'লোঁ বাৰু। আকৌ এখন আছে, আকৌ সেইখন বাতিব লাগিব। যিমানখিনি পাৰোঁ লাহে লাহে কৰি গৈ থাকোঁ। আৰু এইফালে দেখিছেনে আজি মোৰ দিনটো ইনকম হৈছে দেই, ইমানকেইটকা। অকণমান দেখুৱাই দিলোঁ আপোনালোকক। আকৌ এখন চাদৰ আছে, এইফালে দেখিছেনে, এয়া এইখন। আকৌ চাহ একাপ লৈ লৈছোঁ, ইমান ডিঙিটো বিষাইছে, মূৰটো বিষাইছে নহয়। আৰু চাহ একাপ অকণমান আদা দি লৈছোঁ। আৰু ভিডিঅ'টো চাই কেনেকুৱা লাগিলে জনাব আপোনালোক সকলোৱে। আৰু এইখন চাদৰ লগত ফুলৰ লগত মিলাই পিনে দহিটো আৰু দিব লাগিব দেই। যদি আৰু ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট কৰি দিব সকলোৱে, শ্বেয়াৰো কৰি দিব দেই। বাই বাই।